हेलो फ्रेंड्स, আপোনাৰ মোবাইলত চাইনিজ এপ আছে নেকি বা আপুনি চাইনিজ এপ ইউজ কৰি আছে নেকি জানিবৰ বাবে এই ভিডিঅ'টো চাই থাকক। ফাৰ্ষ্ট আপুনি যাওক প্লে ষ্টৰত আৰু ইয়াত সাৰ্চ কৰক চাইনিজ এপ ডিটেক্টৰ। বাস এই প্ৰথম যেটো এপ চাইনিজ এপ ডিটেক্টৰ এইটো ইনষ্টল কৰি লওক আপুনি আপোনাৰ মোবাইলত। মোৰ অলৰেডি ইনষ্টল কৰা হৈ আছে, সো ওপেন কৰিছো। তেতিয়া আপোনালোকৰ মোবাইলত এনেদৰে শো হ'ব যে স্ক্যান নাও বুলি অপচন এটা আহিব। ঠিক আছে, এইটো আপুনি ক্লিক কৰি দিব। চাওক মোক দেখুৱাইছে ইউ হেভ জিৰ' চাইনিজ এপ, মানে মোৰ মোবাইলত এটাও চাইনিজ এপ বৰ্তমান নাই, সব আনইনষ্টল কৰিলোঁ। আৰু যদি আপোনাৰ মোবাইলত চাইনিজ এপ আছে তেতিয়া ইয়াত ধুনীয়াকৈ শো কৰাই দিব আৰু ইয়াত আনইনষ্টল কৰাৰো দেখুৱাই দিব। ইয়াত আনইনষ্টল কৰি ল'ব পাৰিব ইয়াৰ পৰাই। সো সকলোৱে যিবোৰ চাইনিজ এপ আছে মোৰ মতে আনইনষ্টল কৰি ল'ব লাগে। ইয়াৰ উপৰিও আপোনাৰ মোবাইলত থকা কেইটামান চাইনিজ এপ দেখুৱাই দিছোঁ, যিবোৰ চাইনিজ এপ সকলোৱে প্ৰায় ব্যৱহাৰ কৰি থাকে। এইকেইটা চাওক টিকটক, হেলো, শ্বেয়াৰ ইট, লাইক, ইউচি ব্ৰাউজাৰ, বিগো লাইভ, ভিগো ভিডিঅ', বিউটি প্লাছ, জেণ্ডাৰ, কেম স্কেনাৰ, এপলক, ক্লাব ফেক্টৰী, ৰিমুভ, ভিমেট, পাবজি, এইবোৰ সকলোৱে আনইনষ্টল কৰি ল'ব। চাওক মোবাইলত চাইনিজ এপ থকা মানে আপোনাৰ সকলো ডাটা ইনফৰমেশ্যন তেওঁলোকৰ হাতত আছে, চাইনাৰ হাতত আছে। গতিকে তেওঁলোকে যিকোনো মুহূৰ্তত এইবোৰ সব হেক কৰি ল'ব পাৰে। সো যিমান পাৰে সাৱধানে থাকক আৰু সকলো আনইনষ্টল কৰক। ঠিক আছে, থেংক ইউ।